নমস্কাৰ সকলোকে আজি হ'ল মোৰ লাষ্ট এক্সাম ফূৰ্তিটো লাগিছে কিন্তু লগতে দুখো লাগিছে কাৰণ অহা কালিৰ পৰা আৰম্ভ হ'ব ষ্ট্ৰাগল কৰাৰ আছলি জিন্দগী যি কি হওক লাষ্ট ৰিভিজনটো মাৰিবলৈ আহি গ'লো ওপৰত কাৰণ এক্সাম আছে 1:30 পৰা সেইকাৰণে গা পা ধুই অকণমান পঢ়াতে বহিলো তলত চাহ কাপ ল'ব আহোঁতে কি দেখা পালো চাওক স্কুল যোৱাৰ আগতো আজিকালিৰ পোৱালিৰ ষ্টাইল আমিও পিছে কম নাছিলো ছোৱালীবোৰক সুধিছো দেই স্কুলৰ টাইমত চুলি দি মাউণ্ট এভাৰেষ্ট বনাইছিল নে নাই বাৰু জনাবচোন দেই কমেণ্ট কৰি কিনে এইফালে তাক ভিডিঅ' কৰি আছোঁ কাৰণে তাৰ লাষ্ট কি চাব পাৰোঁ তাৰপিছতে মই মোৰ ইউনিফৰ্মযোৰ লাষ্ট টাইমৰ কাৰণে পিন্ধি মেলি ওলালোঁ কলেজলৈ হোপফুলি লাষ্ট এক্সামটো ভালে ভালে যাওঁ কিন্তু তাত গৈ কিনে তেনেকৈ একো ভিডিঅ' কৰা নহ'ল চবকে টাটা বাই বাই কওঁতেই গ'ল এক্সাম দি মেলি পালোহি ঘৰ এণ্ড বনাই খালোঁ কোল্ড কফি আৰু তাৰপিছতে মোৰ এই লাল থেলিটো লৈ কিনে ওলালোঁ মাছুনি ঘৰ মানুহ মাতাৰ পৰ্বটো আমাৰ কাৰণ কি শেষেই হোৱা নাই তাৰপিছত আৰু কি ঘৰে ঘৰে গৈ মেছো আৰু মই গৈ কিনে নিমন্ত্ৰণ দিলোঁ কাৰণ কি এয়াই হ'ল আমাৰ এইকেইদিনৰ ডেইলি ডিউটি বাৰু আজিলৈ টাটা।